काम करो ऐसा कि पहचान बन जाए, चलो ऐसा कि निशान बन जाए। अरे जिंदगी तो हर कोई काट लेता है, अगर दम है तो ऐसे जियो कि मिसाल बन जाए। नमस्कार बंधुসকল, পৃথিৱীত একোয়াৰ্ড নলেজ বা গড গিফটেড টেলেন্সিৰ জৰিয়তে মানুহে সফল হোৱা দেখা যায়। একাডেমি টেলেন্সিতকৈ গড গিফটেড টেলেন্সিৰ জৰিয়তে সফল হোৱা ব্যক্তি বহুত আছে, যেনে শচীন তেণ্ডুলকাৰ, অমিতাভ বচ্চন, ষ্টিভ জবছ, বিল গেটছ, জেকমা, মাইকেল জৰ্ডান, মাইকেল ফেল্পছ। বন্ধুসকল, আজি আলোচনা কৰিম শাৰীৰিক আৰু মানসিক অশান্তিত থাকি ভয় এক্সকিউজ এৰি ধৈৰ্য, ইচ্ছাশক্তি, আত্মবিশ্বাস, কঠোৰ পৰিশ্ৰমেৰে ৱৰ্ল্ডত ছুপাৰ হিৰো হিচাপে পৰিচিত মাইকেল ফেল্পছৰ বিষয়ে। পৃথিৱীয়ে গডফাদাৰ অৱ গ'ল্ড মেডেল বুলি জানে। তেখেত ছুইমিং জগতৰ বাদশ্বাহ, যাৰ বিষয়ে প্ৰশংসা কৰিবলৈ ডিক্সিনাৰীত শব্দ নোহোৱা হৈছে। হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে চাই আছে ইণ্টাৰেষ্টিং ক্ৰিয়েটিভিটি ইউটিউব চেনেল। হেল্ল' ফ্ৰেণ্ডছ, আমেৰিকাৰ মেৰিলেণ্ডৰ বাল্টিমোৰত 1985 চনৰ 30 জুন তাৰিখে জন্মিছিল মাইকেল ফেল্পছ। বাল্যকালতে মা দেউতাৰ মাজত কাজিয়া হৈ দেউতা হেৰুৱাবলগীয়া হয় ডিভোৰ্চ হোৱাৰ বাবে। ইয়াৰ উপৰি এটেনশ্যন ডিজৰ্ডাৰ বেমাৰত ভোগা মাইকেলক 7 বছৰ বয়সতে মাকে ছুইমিং ক্লাছত দিয়ে, যিটো সময়ত আমাৰ ল'ৰা ছোৱালীয়ে কাপোৰ বেয়া কৰে। ভয় এৰি ধৈৰ্য, একাগ্ৰতা, ইচ্ছাশক্তি, কঠোৰ পৰিশ্ৰমেৰে 10 বছৰ বয়সতে স্কুলীয়া জীৱনত সেই এজ গ্ৰুপৰ সকলো নেশ্যনেল ৰেকৰ্ড ব্ৰেক কৰিবলৈ সক্ষম হয়। 12 বছৰ বয়সত আকৌ নেশ্যনেল ৰেকৰ্ড ক্ৰিয়েট কৰে। আৰু জানি আচৰিত হ'ব যে 15 বছৰ বয়সত 2000 চনৰ অলিম্পিকত ছিলেক্ট হৈ 68 ইয়াৰ্ছৰ কম বয়সীয়া অলিম্পিয়ানৰ ৰেকৰ্ড ব্ৰেক কৰিছিল। কোচ আৰু তাৰ মাকে যথেষ্ট ছাপোৰ্ট কৰিছিল। অৱশ্যে এই অলিম্পিকত সি মেডেল এচিভ কৰিব পৰা নাছিল, কিন্তু সি পিছুৱাই নাহি সপোন জীয়াই ৰাখি ট্ৰেইনিং প্ৰেক্টিছ পূৰ্ণোদ্যমে জাৰি ৰাখিছিল। এনেকুৱা দিন নাই যিদিনা সি ট্ৰেইনিং কৰা নাছিল, যাৰ ফলত 2004 চনৰ অলিম্পিকত 6টা গ'ল্ড মেডেল, 2টা ব্ৰঞ্জ মেডেল এচিভ কৰি বিশ্বত আলোড়ন সৃষ্টি কৰিছিল। মিডিয়াত যথেষ্ট চৰ্চা হৈছিল আৰু সেই সময়ৰ এথলীট ইয়ান থৰ্পে সোধা হৈছিল, নেক্সট অলিম্পিকত মাইকেলে সকলো ফৰ্মেটত 8টা গ'ল্ড মেডেল জিকিব পাৰিবনে? উত্তৰত কৈছিল, অসম্ভৱ, ইমান সহজ নহয়। মাইকেলে কথাষাৰ শুনি ইন্ধন পালে আৰু এনাউন্স কৰিলে, 8টা গ'ল্ড মেডেল মই এচিভ কৰিমেই। হেল্ল' ভিউৱাৰ্ছ, ভাবকচোন কেনেকুৱা প্ৰকৃতিৰ এথলীট এইজন। ইংৰাজীত এষাৰ কথা আছে, উইনাৰ্ছ অলৱেজ চাৰ্চ ফৰ এ চলিউশ্যন এণ্ড লুজাৰ্ছ অলৱেজ চাৰ্চ ফৰ এন এক্সকিউজ। মাইকেলে গোলশ্বীট তৈয়াৰ কৰি প্ৰেক্টিছ 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 অৰ্থাৎ 365 ডেইজ ইনটু 10 to 12 আৱাৰ্ছ। তাৰ এটাই লক্ষ্য, অল ফৰ্মেটত অল গ'ল্ড মেডেল। কিন্তু দুৰ্ভাগ্যবশতঃ অলিম্পিকৰ 2 বছৰ আগত ৰাইট হেণ্ড ফ্ৰেকচাৰ হয় আৰু ডক্টৰৰ এডভাইচ মতে আগৰ দৰে হাতখন স্পীডত চলাব নোৱাৰিব বুলি কয়, লগতে ৰেষ্টৰ প্ৰয়োজন। কিন্তু নিজৰ লক্ষ্যৰ প্ৰতি ইমানেই মটিভেটেড যে সি ক'লে, মোৰ হাতৰ প্ৰব্লেম, ভৰি আছে, আই কেন ডু। সি ট্ৰেইনিং বঢ়াই দিলে, ভৰিৰে হাতৰ শ্বৰ্টেজ মেকআপ দিবলৈ। কেনেকুৱা কমিটেড টু এচিভ দ্য আনএচিভেবল। ট্ৰেইনিং ট্ৰেইনিং ট্ৰেইনিং। আমি যিমান সময় জাগি থাকোঁ, দিনটো সি সিমান সময় পানীত থাকে। অৱশেষত 2018 অলিম্পিকৰ দিনটো আহিল। গ'ল্ড মেডেল অৰ্জন কৰি গৈ আছিল। 7টা অৰ্জন কৰাৰ পিছত লাষ্ট বাটাৰফ্লাই 200 মিটাৰ ৰেচত হঠাৎ গগলছত পানী সোমায় 75 মিটাৰ পিছত। চাওক কি দুৰ্ভাগ্য। লাহে লাহে সি অন্ধ হৈ গৈছিল, কিন্তু তাৰ প্ৰেক্টিছ ইমান মজবুত আছিল যে কিমান মিটাৰত কিমানটা বাটাৰফ্লাই ষ্ট্ৰোক মাৰিব লাগিব সি ভালকৈ জানিছিল। অৱশেষত চকু মেলি চাই স্ক্ৰীণত WR অৰ্থাৎ ৱৰ্ল্ড ৰেকৰ্ড। 1972 চনত মাৰ্ক স্পিচ 7টা গ'ল্ড মেডেল এচিভ কৰিছিল আৰু ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰিছিল। সেইটো ব্ৰেক কৰিলে এইজন মহান খেলুৱৈয়ে। এইজন এনেকুৱা খেলুৱৈ যি বেলেগৰ লগত কম্পিট নকৰে, নিজৰ লগত কম্পিট কৰে। কাৰণ ৰেকৰ্ড ক্ৰিয়েট কৰি আকৌ ৰেকৰ্ড ব্ৰেক কৰে, আকৌ ক্ৰিয়েট কৰে। সঁচাই অদ্ভুত খেলুৱৈ এইজন। 2012 চনতো 4টা গ'ল্ড মেডেল আৰু 2টা চিলভাৰ এচিভ কৰে আৰু 2016 ৰিঅ' অলিম্পিকৰ প্ৰিপাৰেশ্যন লয়। ৰিয়েল উইনাৰ্ছ ডণ্ট ষ্টপ আনটিল দ্য লাষ্ট ডে অফ দিয়াৰ লাইফ। 5টা গ'ল্ড মেডেল এচিভ কৰে আৰু 39টা ৱৰ্ল্ড ৰেকৰ্ড কৰি মুঠ কেৰিয়াৰত 83টা মেডেল অৰ্জন কৰি ৰিটায়াৰমেণ্ট লয় এইজন মহান খেলুৱৈয়ে। হেল্ল' ভিউৱাৰ্ছ, গুৰুত্বপূৰ্ণ আচৰিত বিষয়টো হ'ল 4টা অলিম্পিকত 28টা মেডেল, তাৰে 23টা গ'ল্ড মেডেল, যিটো ৱৰ্ল্ড ৰেকৰ্ড। আৰু ভাৰতবৰ্ষই 24টা অলিম্পিকত 57টা গেমছত 28টা মেডেল, তাৰে 9টাহে মাত্ৰ গ'ল্ড মেডেল। এটা কমন আছে মাইকেল আৰু ভাৰতবৰ্ষৰ মাজত। মাইকেলৰ 28টা মেডেল, ভাৰতবৰ্ষৰো 28টা মেডেল। অৰ্থাৎ মাইকেল ফেল্পছ
এজন ব্যক্তিৰ লগত আমি ভাৰতবৰ্ষই 125 কোটি মানুহে তাক হৰুৱাব পৰা নাই বা তাৰ সমান গোল্ড মেডেল অৰ্জন কৰিব পৰা নাই। বন্ধুসকল, চিৰিয়াছলি ভাবক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে কামিং অলিম্পিকত আমি ভাৰতবৰ্ষই অলিম্পিকত ভাল পাৰফৰ্মেঞ্চ কৰি। হেল্ল' ভিউৱাৰ্ছ, তেখেতৰ বাণীৰ পৰা প্ৰাপ্য শিক্ষা হ'ল নাম্বাৰ 1, ইফ ইউ ৱান্ট টু বি দ্য বেষ্ট ইউ হেভ টু ডু থিংছ ডেট আদাৰ পিপল আৰ নট উইলিং টু ডু। তুমি আটাইতকৈ ভাল হ'ব বিচাৰিলে আনে কৰিব নোখোজা কামবিলাক কৰিব লাগিব। নাম্বাৰ 2, আই ফাউণ্ড ছামথিং আই লাভ এণ্ড আই নেভাৰ গেভ আপ। মই ভালপোৱা কাম বিচাৰি পাইছোঁ আৰু কেতিয়াও এৰি নিদিওঁ। নাম্বাৰ 3, আই উইল নট প্ৰেডিক্ট এনিথিং হিষ্টৰিক বাট নাথিং ইজ ইম্পচিবল। মই একো ভৱিষ্যতবাণী নিদিওঁ, কিন্তু একোৱেই অসম্ভৱ নহয়। নাম্বাৰ 4, আই কাণ্ট ৰিমেম্বাৰ দ্য লাষ্ট ডে আই ডিড নট ট্ৰেইন। মোৰ এনেকুৱা দিন মনত পৰা নাই যিদিনা মই ট্ৰেইনিং কৰা নাই। নাম্বাৰ 5, গোল শুড নেভাৰ বি ইজি। লক্ষ্যস্থান কেতিয়াও সহজ হ'ব নালাগে। ছ' ডিয়াৰ ভিউৱাৰ্ছ, জিতেগা ৱহি जो जिंदगी में कुछ करके दिखाएगा। सो डियर गाइज, অলৱেজ বি পজিটিভ, থিংক পজিটিভ এণ্ড ডু পজিটিভ। আৰু সদায় কামটোৰ প্ৰতি ইণ্টাৰেষ্টেড, কমিটেড আৰু ৰিপিটেড হৈ হাই ষ্টৰ্ক এথিক্সত কাম কৰিলে জীৱনত সফলতা নিশ্চিত হ'ব। বন্ধুসকল, এবাৰ ভাবকচোন, জীৱনত আমি মাইকেল ফেল্পছৰ দৰে নোৱাৰিলেও এটলিষ্ট ডিচিপ্লিন, ৰেগুলাৰ, কমিটেড হৈ যদি কাম কৰোঁ, তেতিয়াহ'লে সফলতাৰ পিছত আমি দৌৰিব নালাগে, সফলতা আমাৰ পিছত দৌৰিব আৰু তেতিয়া জীৱনটো সুখৰ হ'ব। ভিডিঅ'টি যদি আপোনাক 1% মটিভেট কৰাত সহায় কৰিছে, তেন্তে নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানেই। সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।